নমস্কাৰ আপোনালোকৰ চাগে ভাল মোৰো ভাল আপোনালোকে আনাৰস খাই ভাল পায় নে নাপায় খাই চাগে কাৰণ সকলোৱে আনাৰস খাই ভাল পায় ময়ো ভাল পাওঁ আপোনালোকে আনাৰসটো খাই আনাৰসৰ বাকলিটো পেলাই দিয়ে নেকি বাৰু যদি কেতিয়াবা আপোনালোকে আনাৰসৰ বাকলি পেলাই দিছিলে বা এতিয়াও পেলাই দিয়ে তেতিয়াহ'লে আজিৰ পৰা এই ভিডিঅ'টো চোৱাৰ পৰা আৰু পেলাই নিদিব আৰু মই কেনেকৈনো আনাৰসৰ পৰা কি বনাওঁ বলকচোন চাওঁ আপোনালোকে আনাৰস খাই আনাৰসৰ বাকলি পেলাই দিয়ে নেকি বাৰু আজিৰ পৰা আৰু নিদিব এই যে বাকলিটো দেখিছে এইখিনি ভালদৰে ধুই ল'ব বহুত ভালকৈ ধুই ল'ব কাৰণ ইয়াতে এইবিলাকত লেতেৰা সোমাই থাকিব পাৰে গতিকে ভালদৰে বহুতবাৰ ধুই দিব 3-4 বাৰমান ধুই থোৱাৰ পিছত অলপমান পানীত তিয়াই থ'ব পানীত তিয়াই থ'লে ইয়াতে যিবিলাক এয়াৰে ভিতৰত মলিবিলাক থাকে এইবিলাকত সোমাই থাকে এইবিলাক ওলাই যাব আৰু এইখিনি এতিয়া মই এনেদৰে সৰু সৰুকৈ ভাঙি ল'ম এই দেখিছেনে ইয়াৰে এইবিলাক এনেদৰে আপোনালোকে সৰু সৰু টুকুৰা কৰি ল'ব এনেদৰে খোৱাটো বহুতেই ভাল আৰু যিহেতু এতিয়া বজাৰত আনাৰস পোৱা যায় আৰু আনাৰসে ভোক লগায় এয়া দেখিছেনে মই সৰু সৰু টুকুৰা কৰি লৈছোঁ এইখিনি আপোনালোকৰ যদি পাতপত আছে পাতপতত থেঠেলিয়াই ল'ব আৰু মিক্সি যদি আছে মিক্সিত দি ল'ব পাৰে আৰু নহ'লে মই আপোনালোকক দেখুৱাই দিওঁ মই আজি মিক্সিত নিদিওঁ মই আজি আপোনালোকক থেঠেলিয়াই বনাই দেখাম এনেদৰে থেঠেলিয়াই ল'ব মই গোটেইখিনি থেঠেলিয়াই লওঁ এয়া মই থেঠেলিয়াই ল'লোঁ বেছি থেঠেলিয়াব নালাগে আৰু যিসকলে মিক্সিত দিয়ে অকণমান পানী দি পেলাই মিক্সি জাৰটো দি দিব পানী অলপ দি পেলাই মিক্সিত দি দিব এনেদৰে হৈ যাব এইখিনি মই এতিয়া থেঠেলুৱাই লোৱা আনাৰসৰ বাকলিখিনি এতিয়া মই এটা কুকাৰত দি দিম এয়া মই এটা কুকাৰ লৈছোঁ এই কুকাৰটোত এতিয়া মই আনাৰসৰ বাকলিখিনি দি দিম এনেদৰে দি দিছোঁ কুকাৰটোত মই দি দিলোঁ আনাৰসৰ বাকলিখিনি ইয়াতে মই অকণমান পানী দিম এইখিনি পানী দিছোঁ এতিয়া মই ঢাকনিখন লগাই গেছত বহাই দিম এটা বা দুটা চিটি আহিলে হৈ যাব অহাৰ পিছত মই এইটো অফ কৰি দিছোঁ আৰু এইখিনি মই ঠাণ্ডা হ'ব দিম এয়া এনেদৰে কুকাৰটোৰ পৰা এটা চৰিয়াত উলিয়াই ল'ব এইখিনি ঠাণ্ডা হ'ব দিব গৰম হৈ আছে এয়া আনাৰসৰ বাকলিৰ টেঙা বনাবলৈ মই লৈছোঁ এইকেইটা মাছ সৰু মাছে এটা পিঁয়াজ লৈছোঁ কেইটামান নহৰু এগাঠি আদা আৰু এটা জলকীয়া এতিয়া মই মাছখিনি প্ৰথমতে ভাজি ল'ম মাছখিনি ভজা মানে এইখিনি আনাৰসৰ বাকলিখিনি ঠাণ্ডা হ'ব দিছোঁ এতিয়া কেৰাহীটো গৰম হৈ গৈছে ইয়াতে মই তেল দিছোঁ তেলটো গৰম হৈ গৈছে মই ইয়াতে এটা এটাকৈ মাছ পেলাই দিছোঁ মই এনেদৰে আটাইকেইটা মাছ ভাজি লওঁ আপোনালোকে চাই থাকিব আৰু মই মাছবিলাক সদায় এনেকৈ গোটা মাছ বহালে মই এনেদৰে বহাওঁ এটা যদি ইফালে দিওঁ এটা আনফালে দিওঁ এনেদৰে বহাওঁ খাই থাককচোন
এই যে আনাৰসৰ বাকলিখিনি ওলাই থৈ দিছিলোঁ, এইখিনি এতিয়া ঠাণ্ডা হৈ গৈছে। এইখিনি আপোনালোকে এনেদৰে অকণমান এনেদৰে মোহাৰিব। হাতখন ভালদৰে ধুই ল'ব। এতিয়া মই এইখিনি এনেদৰে আটি পিঠাখিনি এনেদৰে থৈ দিছোঁ। আপোনালোকে এনেদৰে আটি ল'ব আৰু পিঠাখিনি এনেদৰে থৈ দিব। আৰু নহয়তোবা আপোনালোকৰ চাহ চেকা চেকনি যদি আছে, চেকনিখনত দিও চেকি ল'ব পাৰে। এনেদৰে দি দিব। এবাৰ মই মাজতে মাছকেইটা ওলোটাই দিওঁ। আকৌ মই এতিয়া ইয়াৰ পৰা আনাৰসৰ বাকলি এয়া মোহাৰি উলিয়াই ল'লোঁ, এইখিনি বাকলিখিনি। এতিয়া মই এই পানীখিনি এখন এনেদৰে চেকনি এখন লৈছোঁ, চেকনিখনত এনেদৰে চেকি দিছোঁ। তলৰ যিখিনি মানে থাকি যাব বাকলি, সেইখিনি এনেদৰে ৰখি যাব। সেইখিনি এনেদৰে ৰখি গ'ল। এই আনাৰসৰ পানীটোৰে এতিয়া মই টেঙা বনাম। মই কেনেদৰে বনাওঁ আপোনালোকে শেষলৈ চাই যাবচোন। মোৰ এয়া মাছ ভাজি তেল অকণমান ৰৈ গৈছে। মই আৰু তেল নিদিওঁ, কাৰণ মই তেলটো কমকৈ ব্যৱহাৰ কৰোঁ। ইয়াতে মই এয়া পিঁয়াজটো লৈছিলোঁ, পিঁয়াজটো এনেদৰে পিঁয়াজটো কাটি লৈছোঁ। এইখিনি মই এতিয়া পেলাই দিছোঁ তেলত। আৰু অলপমান আদা নহৰু থেঠেলিয়াই লৈছিলোঁ, এইখিনি দি দিছোঁ। অলপ ৰাখি দিছোঁ পিছত দিবৰ কাৰণে। ইয়াতে কেইটামান মই পাঁচফোৰণ দি দিছোঁ। আৰু কেইটামান মই ইয়াত বেহাৰ দি দিছোঁ, সৰিয়হ। এইখিনি মই এতিয়া এনেদৰে লাৰি দিম। আৰু এটা জলকীয়া জলকীয়া এটা দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে মই এতিয়া হালধি দি দিম। হালধি দি এনেদৰে লৰাই দিব। আৰু এতিয়া যিখিনি এয়া আনাৰসৰ পানীখিনি, এইখিনি মই এতিয়া এনেদৰে বহাই দিছোঁ। ইয়াতে মই এতিয়া আৰু অকণমান পানী দি দিওঁ। এইখিনি দিলে হৈ যাব। ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিব। নিমখ দি দিব আৰু অলপ সময় উতলিব দিব। উতলাৰ পিছত মাছখিনি আপোনালোকে পেলাই দিব। আৰু মই এতিয়া দিছোঁ ইয়াতে আদা আৰু নহৰু থেঠেলিয়াই থৈ দিছিলোঁ, অকণমান তেলত দি দিছোঁ। আৰু এতিয়া ইয়াতে এইখিনি দি দিম। আৰু এইখিনি মই উতলিব দিম। উতলাৰ পিছত মই মাছখিনি পেলাই দিম। এয়া উতলিছে। ইয়াতে মই অকণমান জিৰা দি দিছোঁ, জিৰাৰ গুড়ি। কাৰণ বেলেগ মই একো মছলা দিয়া নাই, বেছি মই আদা নহৰুকে দিওঁ। আৰু ইয়াতে মই এতিয়া মাছখিনি, ভাজি লোৱা মাছখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি অলপ বেছিকৈ উতলিব দিব। মাছ দিয়াৰ পিছত যেতিয়া বেছিকৈ উতলে, তেতিয়া মাছটোৰ সোৱাদটো বেছি ভাল লাগে। আৰু যিহেতু এইটো আনাৰসৰ বাকলিৰ টেঙা হয়, গতিকে ইয়াতে কোনো ধৰণৰ চেনি বা মিঠাই দিব নালাগে। এনেদৰে ধুনীয়া টেঙা মিঠা এটা আহি যাব। আনাৰসৰ টেঙা উতলি আছে এতিয়া। এতিয়া মই গেছটো অফ কৰি দিম। আৰু মই এটা পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাম। ভালেই পাব লাগে চাগে। মোৰ দেখোন বহুত ভাল লাগে এনেদৰে খাই আনাৰসৰ বাকলি। আনাৰসৰ আঞ্জা খাবলৈ ৰেডি হৈ গ'ল। এয়া মোৰ আনাৰসৰ আঞ্জা। এতিয়া এনেদৰে আপোনালোকেও বনাব, ভাতৰ লগত পৰিৱেশন কৰিব। আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। এই ভিডিঅ'টো চাই ভাল পালে চাগে।
আপোনালোকৰ পৰা এনেদৰে আগলৈও মৰম চেনেহ পাই যাম বুলি আশা থাকিল। আজিলৈ বাই বাই।